होता है जो लव से ज्यादा वैसे वाला लव इश्क वाला लव हुआ जो दर्द भी तो हमको आज कुछ ज्यादा हुआ। हेलो गाइस, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি মই চাদৰ মেখেলা পিন্ধি ওলাইছোঁ। নিশ্চয় চাগে গম পাইছে মই ক'বলৈ যাব ওলাইছোঁ। গতিকে চাই যাব ভিডিঅ'টো। আমি এখন থানলৈ যাম। থানখনৰ নাম এতিয়া নকওঁ, গৈ পাই পেলাই দেখাম আপোনালোকক। চাই যাব ভিডিঅ'টো শেষলৈকে। সেয়া আমি পালোহি থানখন। এই থানখনৰ নাম হৈছে মাধৱ থান বুলি কয়। ইয়াত থানখনৰ লগত এটা নামঘৰো আছে। ইয়াত থানখনৰ চাৰিওকাষৰ পৰিৱেশটো এখন লগতে এখন বৰপানী নদী বুলি কয় এখনক। মোৰ পিছফালে এইখন আছে শিৱস্থান আছে। এইখনেই থানখন হয় যিখন থানত আমি আহিছোঁ। আমি এতিয়া ওপৰলৈ গৈ আছোঁ। চাওঁগৈ ওপৰৰখিনি আৰু আপোনালোককো দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াত তেনেকুৱা ৰাস্তা নাই, ইয়াত শিলৰ মাজেদিয়ে যাব লাগে। ইয়াত দেখিছে শিলবোৰ কেনেকুৱা, ইমান ডাঙৰ ডাঙৰ শিল। শিলৰ মাজেদিয়ে এইটো ৰাস্তা দিয়ে আমি যাব লাগিব। আৰু ৰাস্তা আছে, কিন্তু এইটো ৰাস্তাতে বেছি অহা যোৱা হয়। এইটো ৰাস্তা দি গ'লে মানে ভাল। আৰু এই থানখনত বহুত বান্দৰ দেখা পাব। মাইনা ওপৰত মানুহ আছেনে? ওপৰত মানুহ আছে? এয়া আমি শিলৰ মাজেৰে মাজেৰে আহি আছোঁ। দেখিছে মোৰ কাষত কিমান ডাঙৰ ডাঙৰ শিল আছে। ইডিট মাৰিবি কিয় পৰা? আমি ইয়াত পাহাৰলৈ উঠি আহিছোঁ। আৰু আছে ওপৰলৈ যাবলৈ পাৰে। ইয়াত আমি বেছি ওপৰলৈ যোৱা নাই এতিয়া। এয়া চাওক চাৰিওকাষৰ পৰিৱেশটো। এই ইয়াত মন্দিৰটো আছে। ইয়াত ত্ৰিপাল পাৰা হৈ আছে, সেয়াত মন্দিৰটো আছে। সেইফালেও যাবলৈ পাৰে। পৰিৱেশটো চাওক চাৰিওকাষৰ। কিমান মানুহ হৈছে, ভিতৰত ইমান ভিৰ হৈছে, বাহিৰতো বহুত মানুহ আছে আৰু পাহাৰৰ ওপৰৰ ফালে বহুত মানুহ আছে। আমি ভাবাই নাছিলোঁ ইমানখিনি যে মানুহ হ'ব বুলি। সেইকাৰণে কৈছে ভাই
কোনখন কৈছে জানে মন ভাই মুখে বোলায়া হৃদয় ধৰাই লোক এনেকে মুকুতি পাই পা এইফালে দিছে আপোনাৰ প্ৰসাদ এইফালে দিছে এবাৰ লৈ লওক ভাইটোৱে কৃষ্ণ এয়া চাওক এয়া ভিতৰৰ পৰিৱেশটো এইখিনি নামঘৰটোৰ লগতে এইখিনিত কিমান মানুহ হৈছে বহিবলৈ জেগা নাইকিয়া হৈ গৈছে এয়া চাওক মানুহ ৰ'বলৈ ঠাই নাইকিয়া হৈ গৈছে ইমানেই ভিৰ হৈছে ইমান মানুহ হৈছে এয়া বাহিৰৰ পৰিৱেশটো আহি আছে এয়া মানুহ আহি আছে প্ৰসাদ খালোঁ আমি এতিয়া এয়া দেহা ধৰি ভাগিব মাৰলি পচিব এয়া খিচিৰি খাবৰ কাৰণে মানুহে ৰৈ আছে আমি গৈছিলোঁ কিন্তু ভিৰ দেখি পেলাই গুচি আহিলোঁ কাৰণ খিচিৰিৰ কাৰণে যদি ৰৈ থকা হয় আমাৰ ঘৰত আহিবলৈ বহুত দেৰি হ'ল হয় গতিকে আমি গুচি আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি